নমস্কাৰ আপোনালোকৰ চেনেল পাকঘৰলৈ স্বাগতম জনাইছো। আজি লৈ আহিছো এটা সিম্পল চিকেন কাৰী ৰেচিপি। তেন্তে চাওচোন আহক ইয়াক কেনেদৰে বনাব পাৰি। প্ৰথমে প্ৰয়োজনীয় উপকৰণসমূহ চাই লওঁ আহক। আধা কেজি ব্ৰইলাৰ মাংস লৈছো আৰু এচামুচ মিট মছলা, কেইটুকুৰামান আদা, এচামুচ গৰম মছলা আৰু লং, ইলাচি, দালচেনি, কেইটামান নহৰু, নেমু ৰস 2 চামুচ, 2টা পিঁয়াজ আৰু এটা বিলাহী কাটি লৈছো। 2টা আলু এনেদৰে কাটি লৈছো। নহৰু আৰু আদাখিনি খুন্দনাত খুন্দি ল'ম। দুখিলা মান ধনিয়া পাত এনেদৰে কাটি লৈছো। এখন কেৰাহীত অলপমান তেল দি লৈছো। তেলখিনি গৰম হৈছে, ইয়াত অকণমান চেনি দি ল'ম। লং, ইলাচি, দালচেনি দি ল'ম। কাটি ৰখা পিঁয়াজখিনি দি ল'ম। পিঁয়াজখিনি গোল্ডেন ব্ৰাউন হোৱালৈকে ভাজি ল'ম। খুন্দি ৰখা নহৰু আদাখিনি দি ল'ম। নহৰু আৰু আদাৰ কেঁচা কেঁচা গোন্ধটো যোৱালৈকে ভাজি ল'ম। গেছটো মিডিয়াম ফ্লেমত ৰাখিছোঁ। কাটি ৰখা বিলাহীখিনি দি ল'ম। এতিয়া ইয়াত আধা চামুচ নিমখ দি ল'ম। বিলাহীখিনি ভালদৰে গলি গৈছে, এতিয়া ইয়াত মাংসখিনি দি ল'ম। নেমু ৰসখিনি দি ল'ম। এচামুচ হালধি আৰু এচামুচ নিমখ দি ল'ম। এই গোটেইখিনি মিলাই ল'ম। এইখিনি এতিয়া 5 মিনিটৰ বাবে ঢাকি ৰাখিম। 5 মিনিট হৈ গ'ল, মাংসখিনিৰ পৰা তেল এৰিব ধৰিছে আৰু ইয়াত মছলাখিনি দি ল'লোঁ।
গেছটো হাই ফ্লেমত ৰাখিছোঁ আৰু এইখিনি মাজে মাজে লৰাই থাকিম। কাটি ৰখা আলুখিনি দি ল'ম। এইখিনি এনেদৰে প্ৰায় 10 মিনিটমান ভাজি ল'ম। এইখিনি ভজা হৈ গৈছে। ইয়াত এতিয়া অলপমান কুহুমীয়া গৰম পানী দি ল'ম। পানীটো আপোনালোকে নিজৰ হিচাপ অনুসৰি দিব। এইখিনি এতিয়া 10-15 মিনিটৰ বাবে ঢাকি ৰাখিম আৰু মাজে মাজে লৰাই থাকিম। কাটি ৰখা ধনিয়াখিনি দি ল'ম। আলুখিনি সিজিছেনে চাই ল'ম। এইখিনি প্ৰায় হৈ গৈছে আৰু 2-3 মিনিট এইখিনি এনেদৰে উতলাই ল'ম। এয়া আজিৰ ৰেচিপি চিম্পল চিকেন কাৰী বনাই সম্পূৰ্ণ হ'ল। যদিহে আপোনালোকে আজিৰ এই ভিডিঅ'টো চাই ভাল পালে নিশ্চয় লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি মোক অনুপ্ৰাণিত কৰে যেন। ধন্যবাদ।